নমস্কাৰ কি ভাবিছে ভিডিঅ'টো ক্লিক কৰিছে কমাৰ্চিয়েল গাড়ী ল'ব বুলি ভাবিছে নেকি হয় ঠিকই আপুনি কৰিছে আপুনি ভিডিঅ'টো ক্লিক কৰিছে সম্পূৰ্ণ ভিডিঅ' চাওক ভিডিঅ'টো যদি চাই তেনেহ'লে গম পাব কমাৰ্চিয়েল গাড়ী যদি আপুনি নতুন ল'ব বিচাৰিছে বা আপুনি নতুন মানুহ আপুনি নতুনকৈ কিবা ব্যৱসায় কৰিব বিজনেছ কৰিব বুলি আপুনি ভিডিঅ'টো ক্লিক কৰিছে কমাৰ্চিয়েল গাড়ী ল'ব বুলি ঠিকই আছে আপুনি কেইটামান কথা শুনি লওক তেনেহ'লে আপোনাৰেই ভাল হ'ব যদি আপুনি নতুন আছে আপুনি নতুন ল'ব বিচাৰিছে ছেকেণ্ড হেণ্ড গাড়ী তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব স্কিপ নকৰাকৈ চাব লাগিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্ৰথমে আপোনালোকক কৈছোঁ যদি ডাঙৰ গাড়ী ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে বা য়োদ্ধা বা আপুনি বুলাৰো পিকআপ লওক য়োদ্ধা আপুনি এনেকৈ লওক 2.0 লওক নহ'লে বুলাৰো 1.7 মেক্স পিকআপ লওক আপুনি য়োদ্ধা আপুনি 1700 নল'ব তেনেহ'লে আপুনি ডাইৰেক্ট মৰি যাব আৰু বহুত লছ হ'ব আপোনাৰ EMI মাৰিব নোৱাৰিব আপুনি ভাড়াই মাৰিব নোৱাৰিব বহুত বেয়া হৈ থাকে আপোনাক এইখিনি কথা মই জনাই দিছোঁ যিহেতু আপুনি মোৰ ভিউৱাৰ্ছ আছে আৰু আপুনি যদি ডাঙৰ গাড়ী ল'ব বিচাৰিছে বিশেষকৈ বুলাৰো আৰু 2.0 ল'ব আৰু যদি তাতকৈ মিডিয়াম গাড়ী ল'ব বিচাৰিছে তেনেহ'লে টাটা ইণ্ট্ৰা B50 লওক তেনেহ'লে B10 নল'ব বুলি কৈছোঁ B50 লওক তেনেহ'লে কিবা এটা ছাকচেছ হ'ব আপুনি নহ'লে আপুনি সুপ্ৰো লওক মাহিন্দ্ৰা কেৰি নল'ব কেৰি ল'লে কেৰি টাৰ্বো গুচি যায় সেইকাৰণে আপোনাক কৈছোঁ আপুনি সম্পূৰ্ণ ভিডিঅ' চাব মোৰ তাত বহুত গাড়ী ষ্টক আহি গ'ল মা মটৰ্ছত আৰু মা মটৰ্ছ আছে গাইজ নগাঁও এটিৰোড ফুটিকুটীয়া বাইটি হোটেলৰ তলত আছে মা মটৰ্ছ আপুনি সম্পূৰ্ণ ভিডিঅ' চাব লাগিব আৰু এখন গাড়ী ডিটেইলছ মই দিম আপোনালোকে চাব স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট কি ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাই দিব আৰু ভিডিঅ' চাই যদি আপোনালোকে একেবাৰে ন্যূনতম ডাউন পে'মেণ্ট দি গাড়ী যদি ল'ব বিচাৰিছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে এইটো সম্পূৰ্ণ ভিডিঅ' চাই যদি আপোনাৰ ভাল লাগে আজিয়ে বুকিং কৰি দিব স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰিব প্ৰথমে গাইজ আপোনালোকক দেখুৱাইছোঁ ইণ্ট্ৰা B30 অৰিজিনেল কালাৰত আছে মোৰ তাত ইণ্ট্ৰা B30 আপোনাৰ 2022 লাষ্টৰ মডেল এখন আছে আপোনাৰ গোটেইখিনি বডি দেখুৱাই দিয়া দাদা এইখিনি আপোনাৰ দেখিবলৈ পাব গোটেইখিনি বডিও কমপ্লিট আমি টেক্সাৰ বনাই ৰাখিছোঁ প্লেন চিট বনাই ৰাখিছোঁ এইফালে কমৰ প্ৰতি আৰু টায়াৰৰ কথা টায়াৰটো দেখুৱাই দিয়া চাৰিটা টায়াৰ আপোনাৰ 100% টায়াৰ আছে এতিয়াও নোম লাগি আছে টায়াৰৰ নোম লাগি আছে আৰু আগচকৰ যদি টায়াৰটো কওঁ আমি চাওক নোম লাগি আছে 100% টায়াৰ আছে এতিয়ালৈকে যদি কোনোবাই ল'ব বিচাৰিছে টাটা ইণ্ট্ৰা B30 তেনেহ'লে আজিয়ে বুক কৰক স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰক অসমৰ যিকোনো প্ৰান্তৰ পৰা কল কৰিব পাৰে বা অসমৰ যিকোনো প্ৰান্তৰ পৰা আহি গাড়ীখন লৈ যাব পাৰে আৰু স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে অসমৰ যিকোনো প্ৰান্তৰ পৰা বুকিঙো দিব পাৰে যদি কিবা কাৰণত বুকিং কেঞ্চেল কৰিব লগা হয় আপোনালোকে কেঞ্চেলো কৰিব আৰু সেইটো পইচা ৰিফাণ্ড পাই যাব লগে স্ক্ৰীণ কেয়াৰত আপোনালোকক পঠাই দিয়া হ'ব আৰু এইখনৰ মডেলটো 22 লাষ্টত কৈছিলোঁ আইচক্ৰীম প্ৰাইচটো আছে আপোনাৰ অনলি 650 উইদাউট ফাইনেন্স খৰচা ফাইনেন্সতো ল'ব পাৰে আপোনাৰ 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব একদম চিল পেক থকা অৰিজিনেল চাউণ্ড আৰু অৰিজিনেল কালাৰ থকা গাড়ী নেক্সট আৰু এখন কৈছিলোঁ ইণ্ট্ৰা B30 আছে এইটো একেবাৰে 2024 মডেলৰ লাষ্টৰ মডেল টপ মডেল আছে এইটো আপোনাৰ লেটেষ্ট মডেল আছে ইণ্ট্ৰা পিকআপ বুলি কৈছে এইটো B30টো অৰিজিনেল কালাৰতে আছে এখন এইটো বাম্পাৰ টু বাম্পাৰ আৰু অৰিজিনেল টায়াৰ হুইল কেপ আদি কৰি সব লাগি আছে ভিতৰৰ কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ কেবিন কণ্ডিশ্যনটো দাদা দেখুৱাই দিয়ক ভিতৰত আপোনাৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ মই চাওক গাইজ একদম সব নতুনতকৈ নতুন হৈ আছে আৰু মাত্ৰ কিলোমিটাৰ চলিছে অনলি 35,000 কিলোমিটাৰ চলিছে গাড়ীটো আপোনাৰ দেখিবলৈ পাইছে 35,000 কিলোমিটাৰ চলিছে জেক আদি কৰি হুইল কেপ আপোনাৰ সব লাগি আছে গাড়ীত তো গাইজ টায়াৰৰ কথা যদি কওঁ তেনেহ'লে আপোনাৰ 90% টায়াৰ আছে এতিয়া হুইল কেপ লাগি আছে গাড়ীখন চাওক একদম নতুনৰ শ্ব'ৰুম কণ্ডিশ্যন নিচিনা হৈ আছে নতুনতকৈও নতুন হৈ আছে এয়া চাওক জয় আই অসম এইফালে PC পাব্লিক কেয়াৰ আপোনাৰ গাড়ী নম্বৰ বেক চকাটো মই দেখুৱাই দিছোঁ চাওক কিমান চকা এতিয়াও 90% হুইল কেপ লাগি আছে ভিতৰত আপোনাৰ বেক চাইডটো স্পেৰ টায়াৰ এতিয়াও ইউজ কৰা নাই স্পেৰ টায়াৰটো ইউজ কৰা নাই এতিয়া চাওক আৰু ভিতৰৰ কণ্ডিশ্যনটো চাওক কিমান ধুনীয়া হৈ আছে আপোনালোকে দেখিবলৈ পাইছে এখন 24 মডেল আছে বুলি কৈছিলোঁ আৰু ৰানিং কিলোমিটাৰ অনলি 35,000 চলিছে ভিতৰৰ কেবিন কণ্ডিশ্যন মই দেখুৱাই দিছোঁ চাৰিটা চকা ব্ৰেণ্ড নিউ অৰিজিনেল টায়াৰ লাগি আছে টানা অকশ্যনৰ গাড়ী হয় এইবিলাক বাম্পাৰ চাম্পাৰ সব লগাই দিছোঁ ফ্ৰণ্টৰ নাম্বাৰ প্লেটটো লগাই দিম আপোনালোকে যদি কোনোবাই বুকিং কৰিব বিচাৰিছে তো এইখনৰ গাড়ী আপোনাৰ আইচক্ৰীম প্ৰাইচটো কৈ দিছোঁ 745ত আছে আপোনাৰ ইনক্লুড ডকুমেণ্টছ লগতে ফাইনেন্সৰ খৰচাও এইটোৰ টাইমত থাকিব খালি আপোনালোকে ডাউন পে'মেণ্ট দিয়ক 1,50,000 1,40,000 2 লাখ যিমান ওপৰত দিয়ে এইটো নিজৰ কাৰণে ভাল গাড়ী এখন আৰু আছে আপোনাৰ পিকআপ কৈছিলোঁ মেক্স পিকআপ বহুতৰে কমেণ্ট কৰে মেক্স পিকআপ লাগে 1.7 লাগে 10 ফুটি নালাগে বা 1.3 নালাগে মোৰ তাত আছে মা মটৰ্ছত আহি গ'ল মেক্স পিকআপ আপোনাৰ বাবে আপুনি প্ৰথমে ইঞ্জিনটো চাই লওক চিল পেক আছে নাই আৰু টানা গাড়ী হয়নে নহয় মই কৈ দিছোঁ আপোনালোকক টানা গাড়ী ইঞ্জিনটো বাদি দেখুৱাই দিয়া ইঞ্জিনটো একদম চিল পেক আছে অৰিজিনেল আছে দেখিবলৈ পাইছে গাইছ আপোনালোকে
মই বাম্পাৰ টু বাম্পাৰ মা মটৰ্ছে গাড়ী ৰাখে অৰিজিনেল কালাৰৰ আৰু বাম্পাৰ টু বাম্পাৰ কোনো এক্সিডেণ্টেল গাড়ী নাপাব মোৰ তাত নন এক্সিডেণ্টেল গাড়ী পাব মা মটৰ্ছত এভেইলেবল গাড়ী আছে যিমান গাড়ী লাগে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰক এখন ইয়াত স্পেচ ইমান নাই জাগা নাই গাড়ী ৰখিবলৈ আমাৰ পাৰ্কিঙত ঢেৰ গাড়ী আছে বলেৰো পিকআপ আছে 1.7 আছে এক্সট্ৰা লং লাগে BS4 লাগে BS6 লাগে মেক্স লাগে সব পাই যাব 2.0 পাব আপোনাৰ য়োদ্ধা টাটা আৰু এইখনৰ ইঞ্জিনটো চাইছে 2024 চনৰ মেক্স পিকআপ এখনৰ আইস্ক্ৰীন প্ৰাইচটো আমি ৰাখিছোঁ ওনলি আপোনাৰ 915 9,15,000 ফাইনান্সৰ ACDC প্ৰচেছিং লৈ পেলাই এইটো খৰচা আহিব যদি কোনোবাই ল'ব বিচাৰিছে আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক 20,000 টকা ডিছকাউণ্ট দিম এখন গাড়ী লোৱাৰ বাবে আৰু গাড়ীটো অৰিজিনেল আপোনাৰ কেবিনটো 1% যদি আপোনালোকে স্ক্ৰেচ পায় তেনেহ'লে বা আপোনালোকে 1% যদি কালাৰ কৰা পায় গাড়ীখন দিব নালাগে অহা যোৱাৰ খৰচা মা মটৰ্ছে দিব আপোনালোকক আৰু গাড়ীখন আপোনাৰ ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ এইফালে আপোনালোকক দেখুৱাই দিয়ক গাড়ী দেখুৱাই দিয়া কণ্ডিশ্যনটো ইয়াত দেখিবলৈ পাইছে মাত্ৰ কিলোমিটাৰ চলিছে 35,000 কিলোমিটাৰ চলিছে অনলি 35,000 এয়া দেখিবলৈ পাইছে অৰিজিনেল কালাৰ 1.7 HD মেক্স পিকআপ দেখিবলৈ পাইছে গাইজ এয়া মেক্স পিকআপ মেক্স আপোনাৰ বডি কমপ্লিট বনাই ৰাখিছোঁ আমি জয় জুবিন দা আৰু পিছে পাব্লিক কেৰিয়াৰ ভিতৰত প্লেন চিটৰ পৰা আদি কৰি সব লাগি আছে আপোনালোকক দেখুৱাই দিছোঁ প্লেন চিটৰ পৰা সব লাগি আছে দেখিবলৈ পাইছে গাইজ তো নেক্সট এখন গাইজ দেখিবলৈ পাইছে টাটা য়োদ্ধা আপোনালোকক কৈছিলোঁ যদি ডাঙৰ গাড়ী লয় তেনেহ'লে আপুনি টাটা য়োদ্ধা 2.0 1.7 নল'ব বুলি কৈছোঁ কিন্তু ল'লে আপোনালোকে ডাইৰেক্ট মৰিব কিন্তু মই এটা কথা কৈ দিলোঁ আপোনালোকক 1.7 নল'ব 2.0 ল'ব এইখন 2.0 অৰিজিনেল কালাৰৰ টানা অপশ্যনৰ গাড়ী কেবিনটো টপ মডেলৰ কেবিন আপোনালোকে দেখিবলৈ নিশ্চয় পাইছে এনেকুৱা লাগি আছে যে শ্ব'ৰুম কণ্ডিশ্যন গাড়ী আৰু নতুন শ্ব'ৰুমতে ৰখি আছে গাড়ীটো তো গাইজ ইঞ্জিনটো আপোনালোকক দেখুৱাই দিছোঁ টাটা য়োদ্ধাৰ চিল পেক অৰিজিনেল কালাৰ থকা আৰু অৰিজিনেল চিল পেক থকা যদি ডিলাৰৰ নিচিনা চিল নহয় আপোনালোকে আহি নিব নালাগে চাইছেনে কিমান শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে কিমান ধুনীয়া হৈ আছে ইঞ্জিনটো অপশ্যনৰ টানা গাড়ী মাত্ৰ কিলোমিটাৰ চলিছে অনলি 40,000 কিলোমিটাৰ এখন 2.0 বাম্পাৰ ওকে আছে আৰু এখন গাড়ী অৰিজিনেল কালাৰ আছে এনেকুৱা নহয় যে কালাৰ কৰা এয়া চাওক য়োদ্ধা 2.0 আপোনালোকে দেখিবলৈ পাইছে আৰু ভিতৰৰ কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ দেখিবলৈ পাইছে ভিতৰৰ কণ্ডিশ্যনটো মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াত AC চিষ্টেম আছে আপোনালোকে আহি দেখিবলৈ পাব গাইজ যদি কোনোবাই ল'ব বিচাৰিছে তেনেহ'লে গাইজ এয়া চাওক পুৰা বডি আমি কমপ্লিট বডি বনাই ৰাখিছোঁ কমৰ পটি বনাই দিছোঁ খালি যদি কোনোবাই ল'ব বিচাৰিছে চাওক জিৰো হৈ আছে টায়াৰ ব্ৰেণ্ড নিউ দিম আপোনালোকক যদি কোনোবাই ল'ব বিচাৰিছে এয়া চাওক ভিতৰত প্লেন চিট মাৰি ৰাখিছোঁ আমি ৰাখিছোঁ 750 মোৰ ভিডিঅ' চোৱাৰ বাবে 20,000 টকাৰ ডিছকাউণ্ট আপোনাৰ উইদাউট ফাইনেন্স খৰচা ফাইনেন্স হৈ যাব আপুনি 1.5 লাখ টকা দিয়ক আৰু টাটা য়োদ্ধা মা মটৰ্ছৰ পৰা 2.0 ল'ব পাৰিব গাইজ আমি কথা দিছোঁ আপোনাক 1.5 লাখ টকা ডাউন পে'মেণ্টত আপুনি 2.0 লৈ যাব পাৰিব মা মটৰ্ছৰ পৰা যদি নোলায় তেনেহ'লে বাকীটো ডিছকাউণ্ট দি দিম 1.5 লাখতেই ওলাব লাগিব গাইজ আপুনি ঠিকেই শুনিছে 1.5 লাখ টকাত এখন উদ্দা আপোনাৰ বাবে ৰখি আছে আজি আহক 2.0 চিল পেক থকা গাড়ী নেক্সট এখন আছে টাটা এচি গ'ল্ড কৈছিলোঁ যদি এচি গ'ল্ড সৰু ল'ব বিচাৰিছে তেনেহ'লে টাটা এচ গ'ল্ড লওক আপুনি টপ মডেলটো স্কোৱাৰ লাইটটো গোল লাইট নল'ব পেট্ৰল ল'লে মাইলেজ বেয়া ডিজেল ল'লেও মাইলেজ বেয়া আপোনালোকে BS6ৰ 24ৰ লাষ্টৰ মডেল এয়া স্কোৱাৰ লাইট থকা অৰিজিনেল কালাৰ থকা গাড়ী এখন এচ গ'ল্ড আহিছে টাটা এচ গ'ল্ড যদি লাগে আপোনালোকৰ তেনেহ'লে আজিয়ে কল কৰক স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে মা মটৰ্ছত আহিব লাগিব এইটো মা মটৰ্ছত নতুন আপডেট আহি গৈছে আগৰ ভিডিঅ'ত যিমান দিয়া আছিল সব গাড়ী গুচি গ'ল আপোনালোকৰ ভিডিঅ' চাই চবেই আহি লৈ গৈছে অসমৰ যিকোনো প্ৰান্তৰ পৰা আহি গাড়ী লৈ গৈছে আপোনাৰ কোকৰাঝাৰ ধেমাজি লখিমপুৰ সব পৰা গাড়ী লৈ গৈছে এতিয়া ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাইছোঁ মাত্ৰ কিলোমিটাৰ চলিছে আপোনালোকে দেখিবলৈ পাব এয়া চাওক ভিতৰৰ কণ্ডিশ্যন দেখিবলৈ পাইছে গাইজ একদম ৰানিং অনলি 28,000 কিলোমিটাৰ ৰানিং চলিছে গাইজ জেনুইন মিটাৰ যদি কোনোবাই সন্দেহ আছে তেনেহ'লে আপোনাৰ হেৰিত দি দিয়ক টাটা ডিলাৰত দি আপোনালোকে কিমান কিলোমিটাৰ চলিছে পাব আৰু এইটো চিটটো লেভেল হয় 3জন মানুহ শুই যাব পাৰে বা 3জন মানুহ কমফৰ্টেবল বহিবলৈ আৰু যোনটো আগৰ BS4 আছে বা BS6ৰ গোল লাইটটো আছে সেইটোত আপোনাৰ এইটো চিটটো ওখ আছে বহিব নোৱাৰে আপোনালোকে টাটাত লাগিলে খবৰ ল'ব পাৰে অৰিজিনেল জেনুইন মিটাৰ চলিছে কোনো মিটাৰ টেম্পাৰিং নকৰোঁ আমি মা মটৰ্ছে নকৰে
যি আছে অৰিজিনেল চলাটোই আছে আপুনি পাব, দেখিবলৈ পাব। এইখনৰ মডেল আছে 24ৰ। দাম যদি কোনোবাই বিচাৰিছে ল'ব বিচাৰে তেনেহ'লে আপোনাৰ 450 আছে। আপোনাৰ বাবে 20,000 মোৰ ভিডিঅ' চোৱাৰ বাবে ডিছকাউণ্ট পাই যাব স্পেচিয়েল। যদি এ চি গ'ল্ড আপুনি ডিজেল ল'ব বিচাৰিছে তেনেহ'লে এ চি গ'ল্ড ডিজেলো পাব মোৰ তাত, পেট্ৰল, এইটো পেট্ৰল ভাৰ্জন আৰু ডিজেলো আছে। ছেম গাড়ী, ছেম কণ্ডিশ্যনৰ, ছেম স্কোৱার লাইট, ছেম মডেলৰ গাড়ী, ডিজেলৰো আছে পেট্ৰলৰো আছে। যি লাগে আপোনালোকৰ খালি কল কৰিলেও হ'ল স্ক্ৰীণত দিয়া নম্বৰত। আৰু এইখন আপুনি দুখনেই পাব, ডিজেলো পাব পেট্ৰলো পাব। 7 ফুটি বডি, 7 ফুটি বডি আছে, যিটো অৰিজিনেল কালাৰত আছে। এইখন লাগিলে আপোনালোকে একবাৰ আহি ভিজিট কৰক মা মটৰ্ছ। হয়নে নহয় কথাখিনি, মোৰ কোৱাখিনি কথা যদি হয় আপোনালোকে এইখন গাড়ী আহি বুকিং দি দিয়ক। আপোনাৰ 350ত আপোনালোকে 2024 চনৰ মডেল যিটো পায়। নেক্সট আৰু এখন কৈছিলোঁ যিটো আপোনাৰ ডিজেল ভাৰ্জনৰ আছে, সেইটো পেট্ৰল ভাৰ্জন বগা কালাৰ, ৰেড কালাৰ, ডিজেল ভাৰ্জন অৰিজিনেল কালাৰ। এইটো 23ৰ লাষ্টৰ মডেল, সেইটো 23ৰ লাষ্টৰ মডেল আছিলে। এইখনৰ দাম আছে 3,70,000 টকা। ফাইনেন্সৰ ACDC প্ৰচেছিং লৈ পেলাই ইঞ্চুৰেঞ্চ, ফিটনেছ, টেক্স, পলিউশ্যন আদি কৰি চব নামলৈকে ট্ৰান্সফাৰ কৰি দিম। এইখন যিটো আপোনাৰ মাহিন্দ্ৰা, যিটো আপোনাৰ দেখিবলৈ পাইছে, এইটো বডিটো মই দেখুৱাই দিছোঁ আপোনালোকক। চাওক যিটোখনৰ একদম অৰিজিনেলটো আছে। তলত ফ্ল'ৰটো চাওক, ক'তো মামৰে খোৱা নাই বা পচা নাই। ৰানিঙো কম চলিছে, অনলি 32,000 কিলোমিটাৰ চলিছে। আৰু টায়াৰ কণ্ডিশ্যন যদি কওঁ, অৰিজিনেল টায়াৰ লাগি আছে, 80% টায়াৰ আছে। এইবিলাক চব অকশ্যনৰ গাড়ী, টানা গাড়ী। বডিটো মই দেখুৱাই দিছোঁ, চাওক বডি আপোনালোকে অৰিজিনেল বডি লাগি আছে। জয় জুবিন দা। আপোনাৰ টায়াৰ বেক চাইড টায়াৰটো মই দেখুৱাই দিছোঁ আপোনালোকক, চব অ'কে হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। যদি এইখন গাড়ী লয় আপোনালোকে 3,70,000 টকাত মোৰ ভিডিঅ' যদি চাই তেনেহ'লে ভিডিঅ' চাই আহি এইখন ভিডিঅ' দেখুৱাব লাগিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দেখুৱাব লাগিব, তেনেহ'লে 20,000 টকাৰ ডিছকাউণ্ট পাব আপুনি। অফাৰ এখন আছে মাহিন্দ্ৰা সুপ্ৰো, মই কৈছিলোঁ কেৰি নল'ব আপোনালোকে, মাহিন্দ্ৰা সুপ্ৰো লওক, গেৰাণ্টি সৈতে লওক। ইঞ্জিন গেৰাণ্টি 6 মাহৰ, মা মটৰ্ছে ইঞ্জিন গেৰাণ্টি দিব। এইখন সুপ্ৰো ল'লে আপুনি 1 বছৰৰ দি দিম গেৰাণ্টি। চিলপেক মেকানিক লৈ আহিব, মেকানিকে যদি কয় গাড়ীখন ইঞ্জিন খোলা হৈ আছে, গিয়াৰ বক্স খোলা আছে, ক্লাৰ্ডিছ সলোৱা আছে, গাড়ীখন ল'ব নালাগে, ডাইৰেক্ট ওলাই যাব, মোৰ কোনো আপত্তি নাই। আমি সব অৰিজিনেল চাই আমি গাড়ী কিনো, আমি বেচিমহে, আমিতো নিজে নচলাম, আপোনালোকক দিম, ফাইনেন্সত দিম বা কেছত ল'ব। গাড়ীখন যাতে আপোনালোকে চলাই নি যাতে EMI মাৰিব পাৰে বা আপোনালোকৰ ফেমিলিলৈ আৰামত চলিব পাৰে গাইজ। এইটো মডেল হৈছে 2022ৰ লাষ্টৰ মডেল, আপোনাৰ মাহিন্দ্ৰা সুপ্ৰো মিনি প্ৰফিট ট্ৰাক এইখন আছে। গতিকে আপোনালোকে আহক, মা মটৰ্ছত আহি গাড়ীখন বুকিং কৰক আৰু গাড়ীখন আপোনাৰ মন পচন্দ আকৰ্ষণীয় গাড়ীখন লৈ যাওক। আৰু 20,000 টকা অফাৰ আছে, ডিছকাউণ্ট আছে। আপোনালোকে গাড়ীখন দাম কৈ দিছোঁ আপোনালোকক, আপোনাৰ 450 আছে, আপোনালোকে 20,000 টকা ডিছকাউণ্ট পাব। 20,000 ডিছকাউণ্ট বাদ দিলে তেনেহ'লে আপোনাৰ 430ত গাড়ীখন লৈ যাব পাৰিব। এইখন মাহিন্দ্ৰা মিনি সুপ্ৰো 4 গিয়াৰৰ, এইটো 4 গিয়াৰ আছে, ভিতৰত প্লেন ছিটৰ পৰা আদি কৰি কমপ্লিট বডি বনোৱা আছে। আৰু 4টা টায়াৰ ব্ৰেণ্ড নিউ আছে, 4টা টায়াৰ ব্ৰেণ্ড নিউ। 4,50,000ত 20,000 টকা মোৰ ভিডিঅ' ডিছকাউণ্ট কাৰণে, ভিডিঅ' চোৱাৰ বাবে গাইছ, আপুনি ঠিকেই শুনিছে। আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজি ভিডিঅ' ইমানেই আছিল, আৰু কি গাড়ী লাগে আপোনালোকে কমেণ্টত জনাওক। আমাৰ তাত পাৰ্কিঙত গাড়ী আৰু এভেইলেবল গাড়ী আছে, কি গাড়ী লাগে। আজি ভিডিঅ' ইমানেই আছিল। জয় হিন্দ, জয় আই অসম।